দেখা নেকি তোমার নেকি করছ চলা খোলা অপরাধ সবাই করে মিয়ার নাম জাগে মন্দির আগত দর্শন করে কিন্তু মিয়ার নাম জাগে মন্দির আগত দর্শন করে হিন্দু নাম কিয় না জাগে অসমতে হিন্দু সকলে দৰ্শন কৰে তেতিয়া হিন্দু লোকৰ মানুহৰ নাম নুঠে অসমতে মুছলিম যেতিয়া দৰ্শন কৰে তেতিয়া মুছলমানৰ নাম উঠে পুৰা অসমতে ভাইৰেল হৈ পৰে মুছলমানৰ নাম কিন্তু মন্দিৰৰ আগত যে দৰ্শন কৰিছে এটা গেঙে সেইটো খবৰ নাই অসমৰ মিডিয়াবিলাক সেইটো খবৰ পুৰা প্ৰচাৰ কৰা নাই মুছলমানে ধৰ্ষণ কৰিলে পুৰা মিডিয়া বিয়পাই পৰে সেইখন মিডিয়াতে ক'ব পৰা লাগে মোৰ এটা ৰিপ্লাই তোমালোকে যেতিয়া মুছলমানে কৰে এটা অপৰাধ তোমালোকে কিয় নধৰা এই কথাটো মুছলমানে কৰিলে সেই কথাটো তোমালোকে জপিয়াই পৰা কিন্তু হিন্দুসকলে যেতিয়া ভাই ভনীহঁতে কৰে তেতিয়া তোমালোকে কিয় মুখ বন্ধ হৈ পৰে মই এই ভিডিঅ' যোগেদি মুখ্যমন্ত্ৰী মহোদয়ক এটা জনাব বিচাৰোঁ কথা কিন্তু আপুনি হয় সকলোৰে মুখ্যমন্ত্ৰী কিয় আপোনালোকে হিন্দু মুছলমানৰ লগত কাজিয়া লগায় অসমতে এখন বিনষ্ট পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে আমাৰ অসমখন শান্তি হ'ব থাকিব পাৰে দেখা নেকি তোমাৰ নেকি কৰছ চলা খোলা অপৰাধ সবাই কৰে মিয়াৰ নাম জাগে মন্দিৰৰ আগত দৰ্শন কৰে কিন্তু মিয়াৰ নাম জাগে মন্দিৰৰ আগত দৰ্শন কৰে হিন্দু নাম কিয় নাজাগে গুৱাহাটীতে দৰ্শন কৰে মহানগৰীতে মুখ্যমন্ত্ৰীৰ ঘৰৰ ওচৰতে কিন্তু মুখ্যমন্ত্ৰীয়ে মাত নকৰে কিয় সকলোৰে অধিকাৰ সমানেই আছে ৰাজনীতি এইটো সম্ভৱ নহয় অসমত ৰাজনীতি কৰিলে অসমখন সম্ভৱ নহয় টিকিবলগীয়া অসমটো এটা অবিনষ্ট পৰিৱেশ হৈ পৰিব অসমখনক শান্তি ৰাখিব কাৰণে হিন্দু মুছলমান সকলোৱে ভাই হ'ব লাগিব তেতিয়াহ'লে অসমখনে আগুৱাই যাব অসমতে হিন্দু মুছলমান সকলোৱে আগুৱাই যাব দেশটো কাৰো নহয় সকলোৰে সমান আজিৰ পৰা নহয় বহুত পুৰণিৰ পৰা অসমটো সকলোকে বজাই ৰখাটোৱে আমাৰ দায়িত্ব অসমীয়া সংস্কৃতি অসমীয়া ভাষা আমি ৰখাই উচিত সম্ভৱ নহয় টিকিবলগীয়া অসমটো এটা অবিনষ্ট পৰিৱেশ হৈ পৰিব অসমখনক শান্তি ৰাখিব কাৰণে হিন্দু মুছলমান সকলোৱে ভাই হ'ব লাগিব তেতিয়াহ'লে অসমখনে আগুৱাই যাব অসমতে হিন্দু মুছলমান সকলোৱে আগুৱাই যাব দেশটো কাৰো নহয় সকলোৰে সমান আজিৰ পৰা নহয় বহুত পুৰণিৰ পৰা অসমটো সকলোকে বজাই ৰখাটোৱে আমাৰ দায়িত্ব অসমীয়া সংস্কৃতি অসমীয়া ভাষা আমি ৰখাই উচিত অসমীয়া নহওঁ দুখীয়া এই কথাখন লক্ষীয়া বেজবৰুৱাই কৈছে কিন্তু সেই কথাটো সকলোৱে জানে অসমীয়া কেতিয়াও দুখীয়া নহয় খেতি পথাৰ কৰি আমি চলি আছোঁ ভাই হিন্দু মুছলমানৰ ভেদ-ভাদ সকলোৰ মাজত নাই ৰাজনীতি কৰিবলগীয়া আঁতৰত এইবিলাক হিন্দু মুছলমান কৰিবই নালাগে অসমখনত শান্তি ৰখাম সকলোৰে দায়িত্ব অসম তোমাৰ সকলোকে বচাই ৰখা দায়িত্ব হিন্দু মুছলমানৰ মাজত মিলা-প্ৰীতিৰ সৃষ্টি কৰিব লাগে গুৱাহাটীৰ ঘটনাহে অসম কঁপিয়াই দিব লাগে কিন্তু মুছলমানে ধৰ্ষণ কৰিলে অসম জ্বলি পৰে কিন্তু হিন্দু লোকে ধৰ্ষণ কৰে অসম জ্বলি নপৰে কিয় এইখন কিছু মিডিয়াসকলক মই প্ৰশ্ন কৰিলোঁ